এগৰাকী অসমীয়া মহিলাৰ প্ৰশংসনীয় কৰ্ম। এগৰাকী মহিলা আৰু এখন চাইকেল। চাইকেলত থাকে দুটামান টোপোলা। পুৱাই ঘৰৰ পৰা এনেদৰেই চাইকেলেৰে যাত্ৰা কৰি ওলাই আহে নিজৰ লক্ষ্যত। আৰু এনেদৰেই 5 বছৰ ধৰি আহি আছে এই চাইকেলখনেৰেই এইগৰাকী মহিলা। পিছে কিয় এনেদৰে পুৱাই চাইকেলেৰেই যাত্ৰা কৰে, ইয়াৰ কাৰণটো আপোনালোকে জানেনে? হয়, শিৱসাগৰৰ নামটিৰ এই নিৰু শইকীয়া নামৰ মহিলাগৰাকীয়ে নিজৰ গাই গৰুৰ গাখীৰ লৈ পুৱাই ঘৰে ঘৰে বিক্ৰীবলৈ ওলাই আহে। ঘৰখনত ৰোগীয়া স্বামী আৰু সন্তানটোক পোহপাল দিয়াৰ উদ্দেশ্যে এনেদৰেই গাখীৰ বিক্ৰী কৰি জীৱনৰ কঠিন সংগ্ৰাম কৰিব লগাত পৰিছে। এই গাখীৰৰ ব্যৱসায়ৰ কিছু পৰিমাণে স্বাৱলম্বী হৈ পৰিছে এইগৰাকী মহিলা। আজি মই কেইবা বছৰে হ'ল এনেকৈ ঘৰে ঘৰে গাখীৰ দি ফুৰা বা দোকানত দি ফুৰা, ধৰি লওক চৰকাৰ পিনৰ পৰা একো সুবিধা পোৱা নাই। আৰু পৰিয়ালটো চলাবৰ কাৰণে মইতো এনেকুৱা এটা ব্যৱস্থা কৰিবই লাগিব। মানুহজনো অসুখীয়া আৰু ল'ৰা পোৱালিটো তেনেকৈ কৰ্ম কৰিব নোৱাৰে। সেইটো কাৰণে মই এনেকৈয়ে ধৰি লওক বেপাৰখন কৰিয়ে ঘৰখন চলাই আছোঁ পৰিয়ালটোক লৈ। আৰু কিবা যদি চৰকাৰে পাৰে সুবিধা দিব, তেতিয়া ইয়াতকৈ অকণমান হেৰিকৈ কৰিব পাৰিম। আৰু ক'বলগীয়া আৰু ধৰি লওক সুখে দুখে এনেকৈ পঠিয়াইছোঁ আৰু চৰকাৰে দিয়ক মোক কিবা এটা সুবিধা। লেট্ৰিনটো দিলে মোৰ লেট্ৰিনটো মেইন, বিশেষ লেট্ৰিনটোৰ কাৰণে দৰকাৰ। লেট্ৰিনটো ধৰি লওক হেৰিটোৱেই নাই মোৰ মেইন মাল থকা বস্তুটোৱে। ঘৰটো বনাই দিলে নহ'ব। আৰু গৰু গোহালি ধৰি লওক কিবা এটা সাহাৰ্য কৰি দিলে মোৰ লিখীয়া বেলেগ মানুহ এজনীও এনেকৈ কৰ্ম কৰি খাবলৈ চেষ্টা কৰিব। পিছে পোৱা নাই কোনো ধৰণৰ চৰকাৰী সা সুবিধা। বিগত সময়ত চৰকাৰৰ পৰা এটা শৌচাগাৰ লাভ কৰিছিল যদিও আজি পৰ্যন্ত সেই শৌচাগাৰটো ব্যৱহাৰৰ উপযুক্ত হৈ নুঠিল। চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য লাভ কৰা হ'লে এই মহিলাগৰাকীয়ে গাখীৰৰ ব্যৱসায়টো আৰু বহল কৰাৰ এক মন পুহি থৈছে। সম্প্ৰতি এই মহিলাগৰাকীৰ জিৰণি ল'বলৈও যেন আহৰি নাই। পিছলৈ ঘূৰি চাবলৈও যেন সময়ৰ অভাৱ। লক্ষ্য আৰু উদ্দেশ্য মাথো এটাই, সোনকালে গৈ সময়মতে গাখীৰ যোগান ধৰিব লাগে। সঁচাই এইগৰাকী মহিলাৰ এই প্ৰশংসনীয় কৰ্মক আমি সকলোৱে একমুখে চেলুট দিব লাগে। এই মহিলাগৰাকীৰ এই কৰ্ম আন 10 গৰাকী মহিলাৰ বাবে হৈ পৰক এক নিদৰ্শন। নিউজ ডেস্ক ৰিপৰ্ট, হেল্ল' অসম।